হেই গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা উঠি ফ্ৰেছ হৈ কুহুমীয়া গৰম পানী অকণমান খালোঁ আৰু ৰেডি হ'লোঁ ফিল্ডত যাব। ফিল্ডৰ অৱস্থাই নাই, গোটেই পানী। সেইকাৰণে ওচৰতে থকা ৰাস্তাতে দৌৰিলোঁ। মোৰ গাটো ভাল নহয়, তথাপিও আহিলোঁ দৌৰিবলৈ। বেছি দৌৰা নাই বাৰু, দৌৰি উঠি অলপ এক্সাৰচাইজো কৰিলোঁ। পূৰা ঘামি গ'লোঁ। চৰ্দি হোৱাৰ কাৰণে নাকেৰে উশাহে ল'ব পৰা নাই। এয়া দেখিছেই, সকলোৱে দৌৰি আছে, নিজৰ সপোন পূৰণ কৰিবলৈ কষ্ট কৰি আছে আৰু আশা কৰোঁ যাতে কষ্ট কৰাসকলে এদিন নহয় এদিন সফল হয়। এয়া ঘৰত আহি গৰম পানী কৰি খালোঁ। বেলেগ হেল্ডি খাবলৈ তেনেকৈ একোৱেই নাই আজি। সেইকাৰণে গছৰ পৰা মধুৰিআম এটাকে পাৰি খালোঁ আৰু লাল চাহ বিস্কুট খালোঁ। গা পা ধুই মন্দিৰত পূজা অকণমান কৰিলোঁ, যিহেতু আজি বৃহস্পতিবাৰ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, ভগৱানে যাতে সকলোৰে মংগল কৰে। মোৰ পূজা কৰা হৈ গ'ল আৰু এতিয়া আহিলোঁ কিটচেনত। বৃহস্পতিবাৰে আমাৰ ঘৰত নিৰামিষ চলে, গতিকে চিম্পল নিৰামিষ ভাতকে বনাই খালোঁ।